প্ৰথমে মই আপোনালোক সকলোকে মোৰ আন এটা নতুন ৰেচিপিৰ ভিডিঅ'ৰ সৈতে মোৰ ইউটিউব চেনেললৈ আদৰণি জনালোঁ। আজি মই আপোনালোকৰ মাজলৈ নাৰিকলৰ খুৰমা এটা একেবাৰে সহজ ৰেচিপি লৈ আহিছোঁ। আপোনালোকে এনেদৰে এদিন বনাই খাই চাবচোন। এনেকৈ বনালে খাবলৈ বহুত ভাল লাগে। প্ৰথমে মই গুচাই থোৱা নাৰিকল এটাৰ কলা বাকলিখিনি এৰুৱাই সৰু সৰুকৈ কাটি লৈছোঁ। তাৰ পাছত এই কাটি লোৱা নাৰিকলখিনিত 1.5 কাপ চেনি লৈ ভালদৰে মিলাই ল'ম। যদিহে আপোনালোকে মোৰ ৰেচিপিৰ ভিডিঅ'বোৰ চাই ভাল পায় তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'বোৰ লাইক কমেণ্ট কৰাৰ উপৰিও শ্বেয়াৰ কৰি দিব বুলিও আশা কৰিলোঁ। আৰু যদি আপোনালোকে এতিয়াও মই বনোৱা কোমোৰাৰ খুৰমা, চিৰাৰ লাডু, কেঁকুৰাৰ ভাজি, মিছা মাছৰ ভাজি আৰু পিঠাগুড়ি দি বনোৱা শেৱালি ফুলৰ খাৰৰ ৰেচিপিৰ ভিডিঅ'কেইটা চোৱা নাই তেনেহ'লে ডেছক্ৰিপশ্যনতে লিংককেইটা দিম, চাব বুলি আশা কৰিলোঁ। নাৰিকল আৰু চেনিখিনি ভালকৈ মিলি গ'ল। এতিয়া খুৰমাখিনি বনাবৰ বাবে কেৰাহীখনত এচামুচ ঘি চাৰিওপিনে লগাই লৈছোঁ যাতে নাৰিকলখিনি কেৰাহীখনত লাগি নধৰে। এতিয়া মিলাই থোৱা চেনি আৰু নাৰিকলখিনি দি দিছোঁ। এই গোটেইখিনি কম জুইত এনেদৰে লৰাই লৰাই ভাজি থাকিম। আপোনালোকেও চেনিখিনি গলি নোযোৱালৈকে মোৰ দৰে কম জুইত নাৰিকলখিনি ঘনাই ঘনাই লৰাই ভাজি থাকিব। চেনিখিনি লাহেকৈ গলিবলৈ ধৰিছে, সেয়েহে ইয়াত এতিয়া মই গাখীৰ অকণমান দি লৈছোঁ যাতে চেনিখিনি নাৰিকলৰ ভিতৰলৈকে খুব ধুনীয়াকৈ সোমাই যায়। আৰু এতিয়া চেনি আৰু গাখীৰখিনি শুকাই নোযোৱালৈকে এইখিনি আগৰ দৰে কম জুইত ঘনাই ঘনাই লৰাই ভাজি থাকিম। আপোনালোকে বাৰু আগতে এনেদৰে নাৰিকলৰ খুৰমা বনাই খাইছেনে? যদিহে নাই খোৱা তেনেহ'লে এদিন বনাই খাই চাবচোন। কিয়নো ময়দা দি বনোৱা খুৰমাৰ তুলনাত এই নাৰিকল দি বনোৱা খুৰমাবিধ বনাবলৈ একেবাৰে সহজ আৰু খাবলৈও বহুত টেষ্টি হয়। চেনি পানী আৰু গাখীৰখিনি লাহেকৈ শুকাবলৈ ধৰিছে, সেয়েহে এতিয়া মই গেছটো অফ কৰি দিছোঁ আৰু এইখিনি লাহে লাহে লৰাই দিছোঁ যাতে চেনিখিনি নাৰিকলখিনিৰ পৰা এৰি নাযায়। আৰু এইখিনি বগা হ'লে আপোনালোকেও কেৰাহীখনৰ পৰা খুৰমাটো লাহেকৈ নমাই দিব। আপোনালোকে দেখিলে মই কিমান সহজতে নাৰিকলৰ এই বগা আৰু মচমচীয়া খুৰমাখিনি বনালোঁ। যদিহে আপোনালোকেও মই বনোৱা ষ্টাইলত এই খুৰমাখিনি বনায় তেনেহ'লে বহুত দিনলৈ কণ্টেইনাৰত থৈ দিব পাৰিব আৰু যেতিয়াই মন যায় তেতিয়াই নিজেও খাব পাৰিব, লগতে আলহীকো খুৱাব পাৰিব। মোৰ এই ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে সকলোকে অশেষ ধন্যবাদ জনালোঁ। যদিহে মোৰ ৰেচিপিৰ ভিডিঅ'বোৰ চাই ভাল লাগে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'বোৰ লাইক কমেণ্ট কৰাৰ উপৰিও শ্বেয়াৰ কৰিব বুলিও আশা কৰিলোঁ।